বিধানসভাৰ অধিৱেশনত বহুজনে কটালে তৰ্ক কাজিয়াৰ মাজেৰে কিন্তু লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ললে অন্য এক পন্থা বিধানসভাৰ অধিৱেশনত মন্ত্ৰীসকলক লগ কৰি লখিমপুৰৰ বাবে পৰিকল্পনা কৰিলে ন প্ৰকল্পৰ তেওঁৰ প্ৰচেষ্টাতে অচিৰেই লখিমপুৰত হ'ব কেইবাটাও প্ৰকল্প মানৱ ডেকাৰ এই বুদ্ধিমত্তাক প্ৰশংসা কৰি গোবিন শইকীয়া নামৰ এজন যুৱ নেতাই ছ'চিয়েল মিডিয়াত লিখিলে এইদৰে মোৰ কলেজীয়া জীৱনৰ প্ৰথম শিক্ষাগুৰু প্ৰয়াত গোবিন ডেকা ছাৰৰ ডাঙৰ সন্তান লখিমপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মানৱ ডেকা দাদা বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দিন কেইটা এটা কথা লক্ষ্য কৰিলোঁ প্ৰতিগৰাকী মন্ত্ৰীৰ পৰা নিজৰ সমষ্টিৰ উন্নয়নৰ বাবে 1 মিনিটো সময় নষ্ট নকৰি কেৱল উন্নয়নৰ বাবে ধাৰ্য কৰা অনুদান বা অহা বিভিন্ন শিতানৰ বাবে ল'ব লগা আঁচনিৰ বিষয়ে ব্যস্ত থাকিল কেনেকৈ সমষ্টিটোলৈ আনতকৈও বেছি পুঁজি আনিব পাৰি বহু সময়ত নীৰৱে সকলো বুজ ললোঁ দাদাৰ সৈতে থাকি ডাইনামিক সেইজনকে কয় যি নিজৰ বাকপটুতাৰে সৈমান কৰাব পাৰে বিভাগীয় মন্ত্ৰীসকলক লখিমপুৰবাসীয়ে এনে এজন বিধায়ক পোৱাটো ভাগ্যৰ কথা বিধানসভাৰ অধিৱেশনেই হ'ল উত্তম সময় কম সময়ত বেছি কাম সিদ্ধি কৰাৰ কাৰণ সকলো বিভাগৰ মন্ত্ৰীসকলক একেখন চাদৰ তলত একেলগে একে সময়তেই পোৱা যায় ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে